Hello friends, welcome to Sai's Kitchen. আজি মই আপোনালোকৰ কাৰণে এটা খুব সুন্দৰ ৰেচিপি লৈ আহিছোঁ। এতিয়া যেহেতু গৰমৰ দিন হয়, আমৰ সিজন, কেঁচা আম প্ৰায় এভেইলেবল পোৱা যায় এইখিনি সময়ত। আজি মোৰ ৰেচিপিটো হৈছে আমৰ টেঙা মিঠা আচাৰ বুলিও ক'ব পাৰে বা জাম বা জেলি হিচাপেও ব্যৱহাৰ কৰিব পাৰে। তেতিয়াহ'লে চাওঁচোন আহক পলম নকৰি এই ভিডিঅ'টো। এয়া লৈছোঁ কেঁচা আমকেইটা প্ৰথমতে ৰুকি ল'ম এনেধৰণে। ৰুকি লোৱাৰ পিছত মই এখন চালনীত থৈ লৈছোঁ যাতে আমৰ ৰসখিনি ওলাই যাব পাৰে। তাৰপিছত হাতেৰে আকৌ এনেধৰণে চেপি দিছোঁ যাতে আৰু ভালদৰে ওলাই যায়। এয়া গুড় লৈছোঁ 50 গ্ৰাম। কেৰাহীখন গৰম হোৱাৰ পিছত ইয়াতে মই গুড়খিনি দি দিছোঁ। আপোনালোকে গুড়ৰ সলনি চেনিও ল'ব পাৰে। এতিয়া গুড়খিনি লৰাই থাকিম ভালদৰে গলি নোযোৱালৈকে। এনেধৰণে হেতাৰে লৰাই থাকিব আৰু এয়া দেখিছে নহয় গুড়খিনি গলিবলৈ লাহে লাহে আৰম্ভ হৈছে। আৰু ঠিক এনেকুৱা সময়তে এয়া দিছোঁ এচামুচ ৰিফাইন অইল। এতিয়া আকৌ এনেধৰণে লৰাই থাকিম 3 মিনিটমান সময়লৈকে। আৰু এইখিনি সময়ত আপোনালোকে আঁতৰি নাযাব একেবাৰে। যদি আঁতৰি যায় তেতিয়াহ'লে লাগি ধৰা চান্স থাকে। সেইকাৰণে যিমান পাৰে এনেধৰণে হেতাৰে লৰাব। 3 মিনিট সময় কণ্টিনিউৱাছলি লৰাই থকাৰ পিছত এয়া গুড়খিনি পাক উঠিবলৈ আৰম্ভ হৈছে। ঠিক এইখিনি সময়তে দিম এতিয়া 1 চামুচ জিৰা পাউডাৰ আৰু দিছোঁ 1 চামুচ ধনিয়া পাউডাৰ। দুটাৰে সমান কোৱান্টিটি লৈছোঁ আৰু ফ্লেভাৰটো ভাল আহিবৰ কাৰণে দিয়া হৈছে। তাৰপিছতে দিছোঁ ইয়াত ৰুকি থোৱা আমখিনি। এতিয়া গোটেইখিনি মিক্স কৰিম ভালকৈ। তাৰপিছত কণ্টিনিউৱাছলি হেতাৰে আকৌ লৰাই থাকিম। জুইৰ ফ্লেমটো মই মিডিয়ামত ৰাখিছোঁ আৰু আমখিনি মই 2-3 মিনিটমান সময়লৈকে সিজাম, কাৰণ আমখিনিত বাচি যোৱা ৰসখিনি এতিয়াও আছে। চ' সেইখিনি শুকাই যাব হ'লে আমি অলপ সময় সিজাব লাগিব। এয়া দিছোঁ পাঁচফোৰণ। মই ঘৰতে মছলা তৈয়াৰ কৰি লৈছোঁ পাঁচফোৰণৰ। আকৌ মই এনেধৰণে লৰাই থাকিম যেতিয়ালৈকে এইখিনি ডাঠ হৈ নাযায়। এয়া দেখিছেনে ডাঠ হৈ গৈছে আৰু এতিয়া মই গেছৰ ফ্লেমটো অফ কৰি দিম। এয়া দেখিছেনে মই অকণমান হেতাৰে দেখাই দিছোঁ। ইমানটো ডাঠ হোৱালৈকে আমি বনাব লাগিব। আৰু এয়া দেখিছে মোৰ হেতাত লাগি ধৰিছে। ইয়াৰ পিছতে দিছোঁ 1 চামুচ ভিনেগাৰ আৰু ভিনেগাৰ দিছোঁ বহুত দিনলৈকে প্ৰিজাৰ্ভ কৰি ৰাখিবৰ কাৰণে। এতিয়া ইয়াৰে মই অলপ ছেপাৰেট কৰি ৰাখিম, কাৰণ এইখিনিত মই জ্বলা ব্যৱহাৰ কৰিম আৰু আনখিনিত জ্বলা নিদিওঁ। এইখিনি মই জ্বলা নিদিয়াকৈ বেলেগে ৰাখি দিছোঁ, কাৰণ সৰু ল'ৰা ছোৱালীও খাব পাৰিব। আৰু ইয়াতে দিছোঁ শুকান জলকীয়া গুড়ি। আৰু মনত ৰাখিব এই গোটেই কামখিনি মই গেছৰ ফ্লেম অফ কৰাৰ পিছতহে কৰিছোঁ। এয়া দেখিলেনে ৰেচিপিটো বনাবলৈ বৰ বিশেষ টান নহয়। আৰু ইয়াৰ যোনটো জ্বলা টেঙা মিঠা টেষ্ট হয় খাবলৈ খুবেই ভাল হয়। আৰু মোৰ এই যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে এটা লাইক কৰি দিব, লগতে ছাবস্ক্ৰাইব কৰি দিব। আকৌ পুনৰ নতুন এটা ৰেচিপিৰে লগ পাম বুলি আশা ৰাখিলোঁ। আজিলৈ আহিছোঁ, বাই বাই।